সাজু কৰক মাস্ক চেনিটাইজাৰ আকৌ হ'ব পাৰে লকডাউন অচল হৈ পৰিব জনজীৱন শূন্য হৈ পৰিব ৰাজপথ দেশত আকৌ আহিল কৰোনাত প্ৰাণ হেৰুৱালে দুজনে যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে লকডাউন দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে দুগৰাকী ব্যক্তিয়ে বৰ্তমানলৈকে বহু কেইগৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি কৰোনাৰ এই ভয়াৱহ অৱস্থিতিৰ পাছত এতিয়া শংকিত হৈছে জনতা সকলোৰে মনত উদয় হৈছে প্ৰশ্ন আকৌ হ'ব নেকি লকডাউন আকৌ অচল হৈ পৰিব নেকি জনজীৱন তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশত কৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে দুগৰাকী ব্যক্তিয়ে বৰ্তমানলৈকে ৰাজ্যখনত 8জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি অন্ধ্ৰপ্ৰদেশৰ কাডাপা জিলাত দুগৰাকী লোকৰ কৰোনা সংক্ৰমণৰ ফলত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ইয়াৰে এগৰাকী আছিল 61 বছৰীয়া এগৰাকী মহিলা আৰু আনগৰাকী আছিল 44 বছৰীয়া এজন পুৰুষ দুইগৰাকী ব্যক্তিয়ে কৰোনাৰ লগতে অন্যান্য গুৰুতৰ ৰোগতো ভুগি আছিল এই ঘটনাৰ পাছতেই অন্ধ্ৰপ্ৰদেশৰ স্বাস্থ্য বিভাগে জিলা পৰ্যায়ত হাই এলাৰ্ট জাৰি কৰিছে সকলো চৰকাৰী আৰু ব্যক্তিগত হাস্পতালক সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে বিশেষকৈ উশাহ নিশাহৰ সমস্যা থকা বা ইনফ্লুৱেঞ্জা সদৃশ লক্ষণ থকা ৰোগীসকলৰ ওপৰত চোকা নজৰ ৰাখিবলৈ কোৱা হৈছে